Hey, what's up guys? Welcome back to my channel exoticassam. আজি vlog to ekdom family special hobo. আজি hoje Saturday মানে মোৰ অফিস বন্ধ আৰু ৰাতিপুৱা আমি মায়ে মই দুজনী ওলাই ললো হাজবেন্ড অফিসলৈ গৈছে যাওঁতে আমাক ড্ৰপ কৰি দিলে বাৰু আমি আহিছো বুলি যে ইহঁতৰ কেনেকুৱা ফুৰ্তি আৰু মানে ভাগিন দুটাৰ ইহঁতৰ ইফালে বেছি দিন না এক্সাম ষ্টাৰ্ট হ'বই আৰু বাৰ ঘৰত আমি দিনটো থাকি পিনে মানে বজাৰ কৰিম মানে আমাৰ অকমান গ্ৰসাৰী আৰু কিচেনৰ আইটেমছ কিছুমান কিনিবলগীয়া হৈ আছিল আজি যেনে স্পেশাল কিয় কাৰণ আজি মানে মতা মানুহ কোনো নাই সব মাইকী মানুহ আৰু এনেকুৱা লেকচাৰ চলিছে নহয় ৰাতিপুৱাৰ পৰা এতিয়া সময় 2টামান বাজিলে কিন্তু আমাৰ আইটেম শেষে হোৱা নাই মানে লেকচাৰতে কিমান কি বনাই আছো গমেই পোৱা নাই মানে ইটোৰ পিছত ইটো আৰু ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব তেতিয়াহে গম পাব আমি আজি কি আইটেম বনালো আৰু ক'ত শ্বপিং কৰিবলৈ গ'লো আৰু ভাগিনকিটা স্কুলৰ পৰা আহি পিনে মোক দেখা পাই পিনে ক'লে যে মামি আজি নহয় তুমি বাটাৰ চিকেন আমাক বনাই খোৱা proper way to butter chicken নহব কিন্তু ইহঁতি কিটা খোৱাৰ কাৰণে হৈ যাব যদি মই ইহঁতক বনাই নখোৱা ইহঁতি মনটো বেয়া কৰিব ন সেইকাৰণে যেনে তেনে বনাই থলো আৰু খাবলৈ কিন্তু বেয়া হোৱা নাছিলে কিন্তু ইয়াৰ ৰেচিপিটো মই পিছত মোৰ ব্লগত দিম যেতিয়ালৈকে বাটাৰ চিকেন হৈ থাকে তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিব ফৰ নটিফিকেশন মোৰ চেনেলটো একেবাৰে নতুন আৰু ফেমিলিটো বহুত সৰু হৈ আছে আৰু আপোনালোকে মিলি পিনে মোৰ ফেমিলিটো জলদি ডাঙৰ কৰি দিয়ক আপোনালোকে মোক কমেন্ট কৰিবচোন আপোনালোকে ক'ৰ পৰা মোক চাই আছে ইয়াত কেমেৰা কৰাটোহে বৰ অসুবিধা হৈ আছে মানে বনাওতে স্পেশালি ষ্টেণ্ডালো নানিলো যে আৰু এখন হাতেদি ধৰি আছো কেমেৰা আৰু এখন হাতেদি বনাই আছো অলপমান অসুবিধা হৈছে মোৰ বাটাৰ চিকেন অলপমান টাইম লাগিব আৰু আনফালে আকৌ মাহঁতে হাকে মাছে বনাই আছে দেই হেতুটো আৰু ক'বই নালাগে একদম অসমীয়া থলুৱা জুতি হয় নাই এফালে বাটাৰ চিকেনটো হ'ল আনফালে আকৌ অকমান ভেজিটেবল পোলাও বনালো এইবোৰ গোটেইখিনি বনাই হোৱালৈকে প্ৰায় 2:30 মানে বাজিলেগৈ আজি বহুত দেৰি হৈ গ'ল এতিয়া পটাপট ভাতকেইটা বাঢ়ি লওঁগৈ আৰু গোটেইকেইটাই মিলি আজি একেলগে খাওঁ সৰুকেইটাক আগেয়ে দি লৈছিলোঁ সিহঁতি বাটাৰ চিকেন আৰু ৰুটিহে খায় আৰু এটা আকৌ খাই পোলাও সেইকাৰণে সিহঁতক আগতে খুৱাই বৈ আজৰি হৈ ল'লোঁ এতিয়া আমি ডাঙৰকেইটাই বাঢ়ি লৈছোঁ খাবলৈ এয়া বা যে আপোনালোকে দেখিছে নহয় এয়া বা মোৰ হাজবেণ্ডৰ বা হয় কিন্তু তাই আৰু মোৰ মানে একদম বহুত ভাল ফ্ৰেণ্ডশ্বিপ হয় আৰু আজি দুপৰীয়া সাজত আছিলে মাছ আৰু জিলমিল শাকৰ জোল মাছৰ কণীৰ সৈতে বেঙেনা ভাজা বাটাৰ চিকেন ভেজিটেবল পোলাও ৰুটি বন্ধাকবিৰ সৈতে মটৰৰ চব্জি আজি দুপৰীয়া ইমানবোৰ আইটেম আছিলে নহয় এনেকুৱা লাগিছিলে যে মই মকবাং ভিডিঅ' বনাই আছো নেকি এতিয়া আমি গোটেইকেইজনী মিলি পিনে খালোঁ আৰু ৰেষ্ট নল'লোঁ খাই পিনে লগালগ কাপোৰ পিন্ধি পিনে আমি এম বজাৰলৈ গ'লোঁ ই ৰিক্সাত গৈছোঁ আকৌ দেই মানে এম বজাৰখনৰ আজি অপেনিং আছিলে মই বোলো আজি আহিছোঁ যেতিয়া একেবাৰে সোমাই যাওঁ এইখনৰ সোমোৱা একো প্লেন নাছিলে একচুৱেলি বিশালত যাবলগীয়া আছিলে তাত কিচেন আইটেম আৰু গ্ৰছাৰী অলপমান ল'বলগীয়া হৈ আছিলে আগতে যে মৰিগাঁৱত বজাৰ কৰিবলৈ মানে আপোনাৰ একো নাছিলে এতিয়া যে 2-3খনমান ষ্ট'ৰ খুলিছে মানে এতিয়া মৰিগাঁৱত ৰাইজে শ্বপিঙৰ অপশ্যন পাব আৰু এম বজাৰত আমি এনেই অকণমান চালোঁ একো নিকিনিলোঁ বিশেষ ইয়াৰ পৰা ওলাই আমি গ'লোঁ বিশালত তাত মাৰ অলপমান কিচেনৰ আইটেমছ কিনিবলগীয়া আছিলে সেয়া কিনিলোঁ এইখিনি মই ভিডিঅ' নকৰিলোঁ আৰু আজি শনিবাৰৰ বন্ধ দিনটো এনেকেই পাৰ কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'জ গুড বাই